নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই তোমালোকক আপোন পাঠৰ এজাক কপৌৰ কাহিনী এই পাঠটোৰ কথাখিনি ক'ম। এইটো আচলতে এটা মজাৰ সাধু কথা। তোমালোকে মন দি শুনিবা দেই। এজাক কপৌৰ কাহিনী। এখন হাবিত এজাক কপৌ চৰাইয়ে বাস কৰিছিল। সেই কপৌজাকে সেই হাবিখনত গোটেই দিনটো আনন্দ মনেৰে বিচৰণ কৰি ফুৰে আৰু সিহঁতৰ দিনবোৰ মহা সুখেৰে পাৰ হৈছিল। সিহঁতে যিখন হাবিত বাস কৰিছিল সেই হাবিখনৰ যিমানবোৰ গছ আছিল সেই গছবোৰৰ পৰা পকা পকা গুটিবোৰ সিহঁতে বিচাৰি বিচাৰি খাইছিল আৰু এনেকৈয়ে সিহঁতৰ দিনবোৰ গৈ আছিল। সেই কপৌজাকৰ মাজত এটা বৰ জ্ঞানী কপৌ চৰাই আছিল আৰু সেই কপৌ চৰাইটিৰ নাম আছিল সুবুদ্ধি। আৰু সেই সুবুদ্ধিয়ে আছিল সেই গোটেই কপৌজাকৰ দলপতি, মানে কেপ্টেইন। তোমালোকৰ শ্ৰেণীত যেনেদৰে কেপ্টেইন থাকে ঠিক তেনেকৈয়ে সুবুদ্ধিয়ে সৰুৰ পৰা ডাঙৰলৈ আটাইবোৰ কপৌ চৰাইৰে খা খবৰ লৈছিল। কাৰোবাৰ কিবা বেমাৰ আজাৰ হৈছে নেকি, কাৰোবাৰ কিবা খোৱাত অসুবিধা হৈছে নেকি, এনেধৰণে গোটেইবিলাক কপৌৰে খবৰ লৈছিল। আৰু সেইকাৰণে জাকটোৰ আটাইবোৰ কপৌৱে সুবুদ্ধিক খুব ভাল পাইছিল আৰু সুবুদ্ধিৰ কথাবোৰ সিহঁত জাকে মানি লৈছিল। এনেকৈ থাকি থাকি সিহঁতৰ হয়তো আমনি লাগিছিল। এদিনাখন কি কৰিলে, সিহঁত আটাইবিলাকে মিলি সুবুদ্ধিৰ লগত আলোচনাত বহিল আৰু সিদ্ধান্ত ল'লে যে সিহঁতে যিখন অৰণ্যত আছিল সেই অৰণ্যখনৰ কাষতে আন এখন অৰণ্য আছিল আৰু সিহঁতে আটাইবিলাকে মিলি সেই অৰণ্যখনলৈ বনভোজ খাবলৈ বুলি যাবলৈ ওলাল মানে ওলালেই আৰু কথা মতে কাম। পিছদিনাখন সকলোৱে খুব পুৱাতেই উঠি আটাইবিলাকে সুবুদ্ধি থকা গছজোপাত গোট খালেহি আৰু সিহঁতে বনভোজলৈ যাবলৈ সাজু হ'ল। তেতিয়া সুবুদ্ধিয়ে সিহঁতক ক'লে যে মই আগে আগে যাম আৰু তোমালোক আটাইবিলাকে মোৰ পিছে পিছে উৰি আহিবা। সিহঁতেও সুবুদ্ধিৰ কথা শুনি নাচি বাগি হাঁহি ফূৰ্তিৰে সুবুদ্ধিৰ পিছে পিছে উৰি যাবলৈ ধৰিলে। এনেকৈ অলপ দূৰ যোৱাৰ পাছত আটাইবিলাকে এখন মুকলি ঠাই দেখা পালে। ঠাইখনৰ সোঁমাজতে আছিল এজোপা প্ৰকাণ্ড শিমলু গছ। গছজোপাত সিহঁতে কিছু সময় জিৰণি ল'বলৈ বুলি নামি পৰিল। সিহঁতৰ ভাগৰো লাগিছিল, ইমান দূৰ বাট উৰি উৰি আহিছে, গতিকে অলপ জিৰাবলৈ বুলি তাতে ৰৈছিল। সেই গছজোপাত বহি থাকোঁতে সিহঁতে তলৰ মুকলি ঠাইডোখৰত কিছুমান গুটি দেখা পালে আৰু অলপ তললৈ জুমি জুমি গুটিবোৰ যেতিয়া চালে তেতিয়া দেখিলে যে সেইবোৰ সিহঁতৰ প্ৰিয় সৰিয়হৰ গুটি। সিহঁতে লগে লগে সুবুদ্ধিক কথাটো ক'লে যে সেইবোৰ দেখোন দূৰৈত গছৰ তলত সৰিয়হৰ গুটি।
তেতিয়া সুবুদ্ধিয়েও কথাটো মন কৰিলে। কিন্তু সুবুদ্ধিয়ে সিহঁতক এই বুলি ক'লে, সেইখিনিত দেখোন কোনো পথাৰ নাই, কোনো মানুহৰ ঘৰো নাই। সেই সৰিয়হৰ গুটিবোৰ তালৈ আহিল কেনেকৈ? এয়া কাৰোবাৰ দুষ্ট বুদ্ধি নহয়তো। সেয়ে সুবুদ্ধিয়ে কপৌজাকক গছৰ পৰা নামি যাবলৈ, মানে সৰিয়হৰ গুটি খাবলৈ যাবলৈ মানা কৰিলে। কিন্তু মাজতে আকৌ কেইটামান বৰ উৎপতীয়া স্বভাৱৰ কপৌ আছিল নহয়। সিহঁতবিলাকে সেই সৰিয়হৰ লোভ সামৰিবই নোৱাৰিলে। সুবুদ্ধিৰ কথা নামানি লগে লগে গৈ সৰিয়হৰ ওপৰত পৰিলগৈ। আৰু সেই কেইটামান যে গ'ল, সিহঁতক দেখি কেইটামানে নাযাওঁ বুলি ভাবি আছিল। কিন্তু সুবুদ্ধিৰ হাক বচন নামানি তললৈ নামি গ'ল। সুবুদ্ধিয়ে অকলে অকলে গছজোপাৰ ডালত বহি সিহঁতক চাই থাকিল। ইফালে আকৌ কপৌজাকে সৰিয়হৰ গুটিৰ ওপৰত পৰি একেবাৰে লোভত থাকিব নোৱাৰি টপ টপকৈ সৰিয়হৰ গুটি গিলিবলৈ ধৰিলে। এই যে সৰিয়হৰ গুটি খাবলৈ ল'লে, কিনো হ'ল? এনেকে ইফালে সিফালে চাওঁতে দেখা পালে আটাইবিলাকৰে ভৰিত কিহবাই মেৰিয়াই ধৰিলে। কিহে মেৰিয়াই ধৰিলে? আটাইবিলাকে ভৰিলৈ চালে, দেখিলে এখন জাল। জালখনে আটাইবিলাকক মেৰিয়াই ধৰিলে আৰু গোটেইবিলাক কপৌ জালখনত লাগি ধৰিল। সেই কথাটো দেখি সুবুদ্ধিৰ চিন্তা হ'ল। সুবুদ্ধিও লগে লগে তললৈকে নামি আহিল নহয়। সুবুদ্ধি কপৌজাকৰ দলপতি, গতিকে কপৌজাকক জালৰ পৰা মুকলি কৰাৰ দায়িত্বটো তাৰেই। গতিকে সি নিজকে নিজে ক'বলৈ ধৰিলে, কি কৰা যায়? কেনেকৈনো মই কপৌজাকক মুকলি কৰোঁ? আহিছিলোঁ বনভোজ খাবলৈ, আৰু এতিয়া মোৰ লগৰীয়াবোৰ জালত বন্দী হ'ল। এই বুলি সি দুখ মনেৰে ভাবি থাকিল। এনেকৈ ভাবি থাকোঁতে হঠাৎ তাৰ এটা কথা মনলৈ আহিল। এই যে কথাটো মনলৈ আহিল, তাৰ মনটো ভাল লাগি গ'ল আৰু তাৰ মুখত হাঁহি ওলাই গ'ল নহয়। গতিকে সি কি কৰিলে, গোটেই কপৌজাককে ক'লে, তোমালোকক মই 1, 2, 3 বুলি কোৱাৰ লগে লগে আটাই কিন্তু একেলগে ডেউকা কোবাই উৰিবলৈ সাজু হ'বা আৰু মোৰ পিছে পিছে উৰি উৰি আহিবা। তাৰ পিছত দেখা যাব কি কৰা যায়। এই বুলি কৈ সুবুদ্ধিয়ে কপৌজাকক ক'লে, 1, 2, 3 এনেকৈ ক'বলৈ পালেহে গোটেই কপৌজাকে ডেউকা কোবাই জোৰেৰে উৰিবলৈ ধৰিলে। সেই যে এজাক কপৌ এখন জালত লাগি উৰি গৈ থকা দৃশ্যটো তোমালোকে কল্পনা কৰাচোন, কেনেকুৱা লাগিব? কিবা এটা বেলেগ বস্তু উৰি থকাৰ নিচিনা নালাগিবনে? এনেকৈ উৰি উৰি গ'ল। আগে আগে সুবুদ্ধি, পিছে পিছে জালত লগা কপৌজাক। তাৰপিছত এনেকৈ গৈ 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 প্ৰথমতে সুবুদ্ধি প্ৰকাণ্ড আহঁত এজোপাৰ গুৰিত নামি পৰিল। সুবুদ্ধিক দেখি কপৌজাকো জালেৰে সৈতে ওচৰতে থকা ঘাঁহনি এডৰাত নামিলগৈ। এই যে আহঁতজোপা, এই আহঁতজোপাৰ গুৰিত এটা গাঁতত সুবুদ্ধিৰ সখীয়েক জগবন্ধু নামৰ এন্দুৰটোৰ ঘৰ।
জগবন্ধুৰ গাঁতৰ মুখত ৰৈ সুবুদ্ধিয়ে সখীয়েকক মাতিবলৈ ধৰিলে। সখী, অ সখী, বোলো সখী, তুমি আছানে সখী? তুমি ওলাই অলপ মাত দিয়াচোন। মই তোমাৰ গাঁতৰ মুখত সুবুদ্ধি আহিছো, তোমাৰ মিতা। বোলো সখী, শুনিছানে? ইফালে আকৌ গাঁতৰ ভিতৰত জগবন্ধুৱে অলপ কাণ উনাই শুনিলে। কাৰ মাত? আৰে, এয়া দেখোন মোৰ মিতা সুবুদ্ধিৰ মাত। এই দুপৰীয়া এনেকৈ কিয় বা আহি ওলাল? মই ধান এমুঠি খাই অলপ জিৰাওঁ বুলি ভাবিছিলোঁহে। নিশ্চয় কিবা সুবুদ্ধিৰ বিপদ হৈছে, নহ'লেনো মোক বিচাৰি এইখিনি সময়ত এনেকৈ ওলাইনে? গতিকে সুবুদ্ধিৰ মাত শুনি জগবন্ধুৱে একেলৰে গাঁতৰ বাহিৰ ওলাল। ওলাই গাঁতৰ মুখত সুবুদ্ধিক দেখি ক'লে, তুমি এই অসময়ত কিয় এনেকৈ আহিলা সখী? তোমাৰ কিবা বিপদ হৈছে নেকি? এনেকৈ কৈ ইফালে সিফালে ঘূৰি চাওঁতে দেখিলেই নহয় জগবন্ধুৱে জালত বন্দী হৈ থকা বেচেৰা কপৌজাকক। এওঁলোকৰ আকৌ কি হ'ল সখী? সি নুসুধাকৈ থাকিব নোৱাৰিলে। তেতিয়া সুবুদ্ধিয়েও আৰু বিপদৰ কথা কিনো ক'ব, এফালৰ পৰা সকলো ভাঙি পাতি ক'লে। আৰু ক'লে, সখী, তুমি যদি এতিয়া আমাক সহায় নকৰা, তেতিয়াহ'লে এই বিপদৰ সময়ত আমাক ৰক্ষা কৰোঁতা কোনো নোলাব। জগবন্ধুৱে আৰু সখীয়েকৰ লগৰীয়াবিলাকৰ ইমানবোৰ দুখৰ কথা জনাৰ পিছত সহায় নকৰিবনে? গতিকে কি কৰিলে? ৰছীবোৰ এফালৰ পৰা দাঁতেৰে কুটি 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 আটাইবোৰ কপৌকে মুকলি কৰি দিলে। এই যে কপৌজাক মুকলি হ'ল, এই কথাটোৰ বাবে চিৰদিন সুবুদ্ধি জগবন্ধুৰ কৃতজ্ঞ হৈ থাকিল। আৰু ইয়াৰ পিছত সিহঁতৰ সেই ধুনীয়া হাবিখনলৈ জগবন্ধুক নিমন্ত্ৰণো দি থৈ গ'ল। শেষত সুবুদ্ধিৰ সৈতে আটাইজাক মুকলি আকাশত উৰা মাৰিলে। তোমালোকে সাধুটোৰ পৰা এটা কথা বুজি পাইছা চাগে? আমি নজনা নুশুনাকৈ আমাৰ সন্মুখত কিবা বিপদো থাকিব পাৰে। সেইবিলাকৰ পৰা কেনেকৈ আঁতৰি থাকিব লাগে, তাৰ কাৰণে আমি সাৱধান হ'ব লাগিব। আৰু বিপদৰ সময়ত আমি ইটোৱে সিটোক সহায়ো কৰিব লাগিব। বুজি পালা নহয়? ঠিক আছে, আজিলৈ সামৰিছোঁ। ধন্যবাদ।